সো আকৌ এবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এমজি মুভি বেসিক্যালি সো আজি সৰ্বপ্ৰথম আপোনালোকক মই ক'বলৈ গৈ আছো দুটা খবৰ যিকেইটা এটা হৈছে ভাল আৰু আনটো বেয়া সো আজিৰ প্ৰথম খবৰটো যেটো মই ক'বলৈ ওলাইছো সেইটো হৈছে যে আগৰ যেটো ৰডিছ এক্সট্ৰিমৰ ওপৰত ভিডিও বনাইছিলো সেইটো আপোনালোকে 5k ভিউজ বৰ্তমান অতিক্ৰম কৰিছে আৰু তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো আৰু আজি যেটো আমি মূল টপিকৰ ওপৰত কথা পাতিবলৈ গৈ আছো সেইটো হৈছে আপোনালোকে জানে যদি আপোনালোকে মোৰ আগৰ ভিডিওটো চাইছিল অৰ্থাৎ লাষ্ট যেটো আপলোড দিয়া হৈছে ভিডিও মোৰ চেনেলত সেইটো ভিডিও যদি আপোনালোকে চাইছিল তেন্তে আপোনালোকে নিশ্চয় গম পাব যে ৰডিছ এক্সট্ৰিমত সিলেক্ট হৈছিল বিবেক বৰা আমাৰ অসমীয়া সিনেমাৰ এটা অভিনেতা সো তেওঁৰ ওপৰত আজি আকৌ এটা টপিকত আমি আজি কথা পাতিবলৈ লৈছো যদি আপোনালোকে ৰডিছ এক্সট্ৰিমৰ আপোনালোকে নিয়মীয়া দৰ্শক হয় তেন্তে আপোনালোকে নিশ্চয় জানে চাগে যে বিবেক দাই ৰডিছ এক্সট্ৰিমৰ পৰা নিজে ইচ্ছা কৰি ওলাই আহিছে তাৰ ওপৰত কথা পাতিম কিছুমান ভিডিও এনেকুৱা আমি ইউটিউবত দেখিবলৈ বৰ্তমান পাই আছো যিবোৰে জিটি কৈ আছে সো তাৰ ওপৰত আমি কথা পাতিম বিবেক দাই কিয় ৰডিছ এক্সট্ৰিমৰ পৰা ওলাই আহিল তাৰ ওপৰত আমি ভালদৰে আলোচনা কৰিম আৰু বলক ভিডিওটো স্টার্ট করো সো গাইস ৰডিছ এক্সট্ৰিমৰ সেকেন্ড দিনাখন যেটো টাস্ক হৈছিল সেই টাস্কটো আমাৰ অসম সন্তান বিবেক বৰাই ভালদৰে টাস্কটো পাৰফৰ্ম কৰাৰ পিছত তেওঁ সেভ জোনত আহি গৈছিল তাৰ নেক্সট দিনাখন আপোনালোকৰ জনপ্ৰিয় বিবেক দাই নিজে ইচ্ছা কৰি তেওঁ শোটোৰ পৰা ওলাই আহিবলৈ গ্যাং লিডাৰক তেওঁ কৈছিল তেওঁ নিজে ইচ্ছা কৰি সেই শোটো ৰিয়েলিটি শোটোৰ পৰা ওলাই আহিছিল সো যদি কোনোবাই নাজানে সো মই কথাটো কৈ দিলো তেওঁ ওলাই আহিছিল আৰু মই এটা ভিডিও আপোনালোকক প্লে কৰি দিছো Sir, I want to quit. Yeah? You want to quit? সো আপোনালোকে নিশ্চয় ভিডিওটো চালে আৰু আপোনালোকে গম পালে যিয়ে গম পোৱা নাছিল বিবেক দাই নিজে ইচ্ছা কৰি তেওঁ ৰডিছ এক্সট্ৰিমৰ পৰা ওলাই আহিছে সো কিয় ওলাই আহিছে তাৰ ওপৰত আজি এই ভিডিওটো কথা পাতিম গতিকে কোনো ধৰণৰ স্কিপ নকৰিব ভিডিওটো আৰু আপোনালোকক মই এটা এনেকুৱা ভিডিও দেখাম যিটোত আপোনালোকে সত্যটো গম পাব কিয় বিবেক দাই তেওঁ এই ৰডিছ এক্সট্ৰিমৰ পৰা ওলাই আহিল সো সৰ্বপ্ৰথম ক'বলৈ গৈ আছো যে বিবেক দাই যে ৰডিছ এক্সট্ৰিমৰ পৰা নিজে ইচ্ছা কৰি ওলাই আহিল সো তাৰ ওপৰত বিভিন্ন ইউটিউবাৰে বিভিন্ন তেওঁলোকে কমেন্ট কৰিছে আৰু তেওঁলোকে নিজে কিছুমান ইনফৰমেশন ওলাইছে হয়তো হেতু ফেক হ'ব পাৰে বা তেওঁলোকে তেনে ধৰণৰ ইনফৰমেশন পাইছে গতিকে তেওঁলোকে নিজৰ ভিডিঅ তেনেদৰে আপলোড কৰিছে সো ফাৰ্ষ্ট যেটো শো হৈছিল শো যেটো একেবাৰে ফাৰ্ষ্টত তেওঁ বিবেক বৰাই গ্যাং লিডাৰৰ আগত বিবেক দাই কৈছিল যে তেওঁ কিছুমান মানে কাজিয়াৰ ফলত আৰু তেওঁ নিজকে অকলশৰীয়া অনুভৱ কৰিছে আৰু লগতে তেওঁ তাত থাকিব পৰা নাই কাৰণ কোনেও মানে তেনে ধৰণৰ তেওঁ তাত পৰিৱেশ পোৱা নাই গতিকে তেওঁ ইমান বুজা তেওঁ বহন কৰিব নোৱাৰে গতিকে সেইভাবে তেওঁ তাৰ পৰা ওলাইছে কিন্তু সেইটো এটা শুদ্ধ ৰিজন নাছিল আৰু কিছুমান ইউটিউবাৰ এনেকুৱা আছে যিবোৰে তেওঁৰ এই কথাখিনিকে তেওঁলোকে ভিডিও বনাই আপলোড কৰিছে আৰু কিছুমানে কৈছে যে তেওঁ অসমত কিছুমান ফিল্ম বনাবলৈ তেওঁ লৈ গৈছিল আৰু সেইবোৰ তেওঁৰ বুজা হৈছিল গতিকে তেওঁ সেইবোৰ কমপ্লিট কৰিবলৈ তেওঁ তাৰ পৰা ওলাই আহিছিল আৰু কিছুমানে কৈছে যে ডাইৰেক্টৰে শৰণ বোলা এজন প্ৰতিযোগী তেওঁলোকে শোটোত সোমাই ল'ব বাবে আমাৰ বিবেক দাক তেওঁলোকে তাৰ পৰা ওলাই দিছে ডাইৰেক্টৰ জনে সো সেইটো এটা একেবাৰে অশুদ্ধ ভুল ইনফৰমেশন আছে যদি আপোনালোকে তেনে ধৰণৰ ভিডিও চাইছে তেন্তে সেইটো একেবাৰে সত্য নহয় কাৰণ সেইটো তেওঁলোকে কৰিব বুলি আপোনালোকে ভাবিবই নোৱাৰে কাৰণ ৰডিছ এক্সট্ৰিম এনেকুৱা শো যিটো তেওঁলোকে গোটেইবোৰ নিজে ভাবি চিন্তি বহুত ভাল মগজুৰে আৰু বিভিন্ন এক্সপাৰ্ট সহ তেওঁলোকে এই কামবোৰ কৰে গতিকে তেওঁলোকে এজন প্ৰতিযোগীক সোমাই ল'বলৈ আনজনক নিজে ইচ্ছা কৰি বাহিৰ কেতিয়াও নকৰে সো এইটো ভাবিবলৈ একেবাৰে ভুল সো এতিয়া কোৱা হৈছে যে তেওঁ কিছুমান ফিল্ম আছিল বনাবলৈ অসমত কিছুমান ফিল্ম ৰৈ গৈছে যিবোৰ তেওঁ বনাবলগীয়া হৈছে গতিকে তেওঁ শোটোৰ পৰা ওলাই আহিছে সো এইটো একেবাৰে শুদ্ধ হ'ব নোৱাৰে মোৰ মতে কাৰণ আপোনালোকে এবাৰ ভাবি চাওক যদি তেওঁৰ কিছুমান ফিল্ম বনাব ৰৈ আছিল তেন্তে তেওঁ এই ৰিয়েলিটি শ্ব'ত গৈছিল কিয় তেওঁতো এই ৰিয়েলিটি শ্ব'ত নাযায় ফাৰ্ষ্ট তেওঁ এই নিজৰ ফিল্মৰ ওপৰত কাম কৰিব পাৰে তাৰ পিছত তেওঁ নেক্সট ইয়াৰ ৰডিছ এক্সট্ৰিমত অডিশ্যন দি তাত তেওঁ সিলেক্ট হ'ব পাৰিলেহেঁতেন কিন্তু তেওঁ এইবাৰ কিয় গৈছিল কাৰণ তেওঁ তেনে ধৰণৰ কোনো ব্যস্ততা নাছিল গতিকে তেওঁ নিজকে ৰডিছ এক্সট্ৰিম ৰিয়েলিটি শ্ব'ত যাই তেওঁ জয় হ'ব পাৰিব বুলি নিজৰ ওপৰত ভৰসা আছিল গতিকে তেওঁ গৈছিল
কিন্তু তেওঁ ওলাই আহিল কিয় তো বহুতে কেৱল টিভিত যিটো দেখা পাইছে সেইটো সত্য বুলি ভাবি আছে আৰু বহুতৰ একচুৱেলি বেয়া লাগিছে কাৰণ তেওঁলোকে বিবেক দাক বহুত সাপোৰ্ট কৰিছিল আৰু অসমৰ পৰা এবাৰ কোনোবা এজন লৰা জয় হ'ব বুলি তেওঁলোকে আশা কৰিছিল সো মই ক'ব খুজো আপোনালোকে কেৱল টিভি আৰু কিছুমান ইউটিউব ভিডিঅ'ত লৈ আপোনালোকে এনেবোৰ মন্তব্য আমাৰ বিবেক দাক দিব নালাগে কাৰণ তেখেতে এটা সুস্থ মগজু লৈ তেওঁ ৰডি শ্ব'টোত গৈছিল আৰু যদি তেওঁ তাৰ পৰা ওলাইও আহিছে এটা সুস্থ মগজু সহ তেওঁ ওলাই আহিছে সো আমি এতিয়া কথা পাতিম কিয় তেওঁ ওলাই আহিল সো মেইন ৰিজনটো মই আজি আপোনালোকক কম গতিকে এট ফাৰ্ষ্ট মই আপোনালোকক এটা সৰু সুৰা ক্লিপ এটা চলাই দিছো মোৰ ভিডিঅ'টো रोडीज में आने से पहले मैं सोच के आया था कि मैं जीत के जाऊंगा लेकिन यहाँ पर आने के बाद आई एक्सपीरियंस समथिंग डिफरेंट मैंने क्विट किया इसका रीजन अलग है क्या रीजन है मैं सुनना चाहूँ वही पहला रोडीज पहला टीम में मैंने बहुत अच्छा किया सेकेंड डे इट वॉज ऑल्सो ऑसम आई वोन द टास्क उसके बाद ही चेंज आया आई फेल समबडी लाइक कुछ मुझे गिरा दिया बिकॉज मैं 10 पे आके जब लाइक आई वॉज अबाउट टू स्लीप मुझे अजीब अजीब आवाज़ें आ रही थी ख्यालें आ रहे थे और लाइक आई डोंट थिंक सो ये सब सुपरस्टिशियस है वो आप सच में ये सब एक्सपीरियंस बट यू नो इट्स स्ट्रेंज फॉर अस टू फाइंड आउट स्मेल आ रहे थे फिर आवाज़ें आ रहे थे सेकेंड डे में मुझे रात को सुसाइड टेंडेंसी आती आई वॉज अबाउट टू फॉल फ्रॉम द मतलब कि पहाड़ से मैं गिरने वाला यस लेकिन किसी तरह आपने ख्याल किया था या नो ये हो गया था कहाँ कौन से बार मैं 10 पे था 10 पे निकलने वाला थी वाला 10 से कहाँ हो रहा था फिर मैं रुक गया आई वाज लाइक क्या हो रहा है मेरे साथ तो यू डिडंट ट्राई कि तुम इधर हो सकता है कौन है वो अरे मैंने बहुत सारा मुझे मैंने खाया था वो बता वो किसका नाम लो सबको सेम खाना सर्व होता है यहाँ पे। क्या वहाँ मैंने यहाँ पर जो खाना दिया था वहाँ वो भी छोड़ दिया क्योंकि मैं सिर्फ सलाद खाया था मैं सलाद खा के मैं यहाँ नहीं कुछ तो मतलब कोई भी हो सकता है लाइक someone was controlling ऐसा फीलिंग हो रहा था it's all in the head basically yeah sound so now what's gone is gone and what has been done সো যদি আপোনালোকে ভিডিঅ'টো ফুল চালে তেন্তে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে ভিডিঅ'টো যিহেতু চালে তাত আপোনালোকে নিশ্চয় গম পাব যে বিবেক দাই নিজে কৈছে যে তেওঁ কিছুমান মানে উপৰিয়া শক্তিৰ বাবে তেওঁ ওলাই আহিব লগা হৈছে সো এইটো তাত থকা যিকিটা হোষ্টবোৰ যি বহি আছিল তেওঁলোকে বহুতে তেওঁ কৈ আছে যে তেওঁ এইবোৰ মিছা কথা কৈছে তেওঁ শ্ব'টোত থাকিব পাৰিলেহেঁতেন দুই একদিন তেওঁ থাকিব পাৰিলেহেঁতেন গেং লিডাৰক তেওঁ ক'ব পাৰিলেহেঁতেন কিন্তু আপোনালোকে এবাৰ ভাবি চাওক আপোনালোকে নেক্সট দিনা যদি আপোনালোকৰ লগত সেই ঘটনাটোৰ ফলত এটা কিবা অঘটন ঘটি যায় তেন্তে আপোনালোকৰ লাইফৰ ৰিস্ক আপুনি নলয় আৰু সেইটো সময়ত বিবেক দাৰ তেনেধৰণৰ এটা পৰিস্থিতি হৈছিল যে যদি তেওঁ গেং লিডাৰক ক'বলৈ গ'লহেঁতেন তে গেং লিডাৰে তেওঁৰ কথা বিশ্বাস নকৰিলেহেঁতেন তেওঁ যে এটা কিবা উপৰিয়া শক্তিয়ে তেওঁ মাইণ্ড কণ্ট্ৰল কৰি আছিল আৰু তেওঁৰ যে খাদ্যত কিবা মিক্স কৰা হৈছিল তেনেধৰণৰ কোনো বিশ্বাস নকৰিলেহেঁতেন আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিবলৈ পাইছে যে যিটো ভিডিঅ' মই মাত্ৰ আপোনালোকক চলাই দিছিলোঁ সেই ভিডিঅ'টো বিবেক দাৰ লগত থকা কেইজনে তেওঁৰ ওপৰত বিশ্বাস কৰা নাছিল গতিকে ছেম চিটুৱেশ্যন সেই সময়টো হ'লহেঁতেন সো তাৰ বাবে বিবেক দাই কোনো ধৰণৰ অৰিয়াৰিৰ সন্মুখীন নহ'বৰ বাবে তেওঁ নিজে ইচ্ছা কৰি শ্ব'টোৰ পৰা ওলাই আহিল গতিকে তেওঁক এনেদৰে ব্লেম কৰাটো উচিত নহয় গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে চাগে মই আপোনালোকক জনাবলৈ চেষ্টা এটা কৰিলোঁ বিবেক দাই কিয় তাৰ পৰা ওলাই আহিছিল যদি আপোনালোকে এই ইনফৰমেশ্যনটো আগতে পোৱা নাছিল সৰুৰ পৰা তেন্তে প্লিজ আপোনালোকে প্লিজ এই ভিডিঅ'টো লাইক কৰক আৰু যদি আপোনালোকে এই ইনফৰমেশ্যনটো আগৰ পৰাই জানে তেন্তে প্লিজ আমাক তলত কমেণ্ট কৰি জনাওক যে আপোনালোকে এই ইনফৰমেশ্যনটো আগতে পাইছিল সো সময় হৈছে বিদায় লোৱাৰ গতিকে বিদায় লোৱাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো